নমস্কাৰ, আপোনালোক আটাইকে মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই এটি হাজং ট্ৰেডিশ্যনেল ৰেচিপি বনাবলৈ লৈছোঁ। তাৰ বাবে কচুপাত গোটাই লৈছোঁ। এয়া চাউল কেইটামান আধা ঘণ্টাৰ আগত তিয়াই ৰাখিছিলোঁ। এয়া আদা, নহৰু আৰু কেঁচা জলকীয়া লৈছোঁ। 2টা পিঁয়াজ কাটি লৈছোঁ আৰু কেইপিচমান মাছ লৈছোঁ। এতিয়া প্ৰথমে মই চাউলখিনি মিক্সি বাতিটোত দি গুড়ি কৰি ল'ম। চাউলকেইটা ভৰাই দি ইয়াতে অকণমান মই পানী এড কৰি দিছোঁ, তেতিয়া চাউলখিনি ভালদৰে মিহি হ'ব। এয়া চাওক, চাউলখিনি গুড়ি হৈ গ'ল। এইখিনি এতিয়া বাতি এটালৈ কাঢ়ি ৰাখিছোঁ। এইখিনি বাতিটোত কাঢ়ি মই পুনৰ আদা নহৰুখিনি মিক্সি বাতিটোত ভৰাই এইখিনি পিহি ল'ম। এয়া আদা নহৰু পেষ্ট ৰেডি হৈ গৈছে। এতিয়া কেৰাহীখন পাতি ইয়াতে মই কচুপাতকেইটা দি দিছোঁ। কেৰাহীখন গৰম কৰি ল'লোঁ। আপোনালোকে এনেদৰে নকৰি কেৰাহীখনত পানী দি তাতে কচুপাতখিনি দি বনালেও হয়। হাজং মানুহখিনিয়ে তেনেকৈও বনায়। মই প্ৰথম 2012 চনত চাকৰি পাওঁতে ধেমাজিৰ জয়ৰামপুৰৰ এঘৰ হাজং মানুহৰ ঘৰত আছিলোঁ আৰু তেওঁলোকৰ পৰা এই ৰেচিপিটো শিকিছিলোঁ। খাবলৈ খুবেই টেষ্টি হয়। চাওক, কচুপাতখিনি লেৰেলি গ'ল বাবে মই ইয়াতে অকণমান পানী দি দিছোঁ। পানীখিনি দিয়াৰ পিছত মই ইয়াতে আদা নহৰু পেষ্টটো দি দিছোঁ। মিক্সি বাতিটো পুনৰ অকণমান পানী দি আওখালি ইয়াতে এড কৰি দিলোঁ। এতিয়া অকণমান মই খোৱা চ'দা ইয়াতে দি দিছোঁ। আধা চামুচ খোৱা চ'দা দি দিছোঁ। যিহেতু কচুপাতৰ খাৰ বনাব লৈছোঁ, সেইবাবে চ'দা খাৰ দি দিছোঁ। এতিয়া পিঠাগুড়িখিনি ইয়াতে চাউল গুড়ি কৰি থোৱা এইখিনি ইয়াতে দি দিলোঁ। এইখিনি দিয়াৰ পিছত মই এখন ঢাকনিৰে এইখিনি ভালদৰে ঢাকি উতলিব দিলোঁ। এনেদৰে 5 মিনিটমান সময় ৰখাৰ পিছত এয়া উতলিছে বাবে মই ইয়াতে অকণমান নিমখ দি দিছোঁ সোৱাদ অনুসৰি। কাটি থোৱা পিঁয়াজ দুটা মিহি মিহিকৈ এনেদৰে দি দিছোঁ। এনেদৰে দিলে আঞ্জাখন মিঠা মিঠা সোৱাদ এটা আহে, সেইবাবে পিঁয়াজকেইটা মই এনেদৰে দি দিছোঁ। ইয়াতে এতিয়া মাছৰ পিচকেইটা দি দিছোঁ। এইকেইটা ফ্ৰাই কৰি লোৱা নাই, কিন্তু আপোনালোকে কিছুমানে শুকান মাছ দিও খাব পাৰে। এয়া মাছখিনি দিয়াৰ পিছত পুনৰ ঢাকি দিলোঁ। 5 মিনিটমান সময় ৰখাৰ পিছত এয়া চাওক উতলি আছে। পুনৰ মই ঢাকি দিলোঁ। এইখিনি এনেদৰে 10 মিনিটমান সময় উতলিবলৈ দিয়াৰ পিছত চাওক আঞ্জাখনৰ পানীখিনি শুহি ঘন হৈ গৈছে। মাছখিনিও ভালদৰে সিজিছে। এয়া চাওক। এতিয়া মই হেতা পাতেৰে অকণমান এনেদৰে মোহাৰি কচুপাতখিনি ভাঙি দি মিহি কৰি পেলাইছোঁ। এতিয়া মই কেঁচা জলকীয়াকেইটা যে থৈছিলোঁ সেইকেইটা মিক্সিত দি পেলাই ইয়াতে দি দিলোঁ। জলকীয়াকেইটা দিয়াৰ পিছত অলপ সময় উতলিবলৈ দি পুনৰ এইখিনি মই লৰাই দিছোঁ। এয়া আজি মোৰ কচুপাতৰ খাৰ ৰেডি হৈ গ'ল। আপোনালোকো এনেদৰে বনাই খাই চাবচোন আৰু খাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।